বগৰী খুন্দা খাই কোনে কোনে ভাল পায় বাৰু আমাৰ কিন্তু ফেভৰেট দেই আৰু বগৰী গছজোপা বহুত দেৰিৰ পৰা দেখি দেখি ভাবিলোঁ এই বগৰী খুন্দাকে খোৱা যাওক আৰু সেইকাৰণে একদম লাগি গ'লোঁ বগৰী পাৰাতে বিহু বুলি ঘৰলৈ আহি একগোট হৈ যদি অকণমান বতৰৰ বস্তুকে নাখাওঁ তেন্তে কেনেকৈ হ'ব আজি বগৰী একদম চিঙাৰ পৰা প্ৰিপেয়াৰ কৰা দায়িত্ব দিয়া হৈছে বোৱাৰী দুয়োগৰাকীকে আৰু এয়া তেওঁলোক লাগি আছে একদম পাত কটাৰ পৰা আৰম্ভ কৰি বগৰী ধোৱা পখলাৰ পৰা গোটেই জলকীয়া চিঙি আৰু এইফালে ধনিয়া গোটেইখিনি লৈ লৈছে আৰু এয়া খুন্দনাত বগৰী খুন্দাৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে আৰু সকলোকে দিছোঁ যেতিয়া আমাৰ টিকলুটোনো কেলৈ বাদ পৰি যাব লাগে তাকো অকণমান টেষ্ট কৰাই দিছে তাৰ মুখৰ ৰিয়েকশ্যনটো চাওকচোন আৰু এয়া হৈ গ'ল আমাৰ বগৰী খুন্দা গোটেইখিনি ৰেডি ওপৰতে ধনিয়া কাটি তাৰপিছত অলপ নিমখ দি ভালকৈ সানি পেলাই এতিয়া আমি বগৰী খুন্দা কৰি ল'লোঁ ৰেডি এতিয়া টেষ্টিং টাইম ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ আজিলৈ আহিছোঁ বাই